এয়া অলপ আগে দেখুৱাইছিলোঁ যে সেয়া আমাৰ চোতালৰ পৰিৱেশ ৰাতিপুৱাৰ। ইয়াতে গছৰ গুটি লাগি আছে, পকিছে, খাবৰ কাৰণে আহে চৰাইবোৰে। 3বাৰমান চোতালখন সাৰিবই লাগে, গোটেই মানে ক'লা ক'লা দাগ দাগ হৈ থাকে। আৰু এতিয়া হৈছে দুপৰীয়া বহি আছে চোতালত, আৰু তেতিয়াও মানে চৰাইবিলাকে আহি মেলি খাই আছে আৰু গোটেই গাতে পৰি দিছে, মানে চেকাও লাগে। আৰু এইফালে চোতালৰ অৱস্থা দেখিছেনে কেনেকুৱা কৰি পেলাইছে, আৰু চৰাই চিৰিকটিও আহিবলৈ পাইছে।